নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ আগলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল মই আজি মোৰ গাঁৱৰ ঘৰত আহিছোঁ। মোৰ ৩ নম্বৰ দাদাজন ঢুকুৱা আজি 4 নম্বৰ বছৰ হ'ল। গতিকে অকণমান প্ৰসাদৰো আয়োজন কৰিছে। অকণমান ভকতৰ ওচৰত বছৰটোৰ কাৰণে স্মৰণ কৰিবৰ কাৰণে অকণমান সেৱা ভাগ পাতিছে। তালৈকে মই আহিলোঁ। আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে গুচি আহিছে, এখন দি কি লাভ হৈছে? এইখিনিলৈকে দে, এইখিনিলৈকে আমাৰ ইয়াৰ প্ৰসাদ বিতৰণ হৈছে দেই। চাহকণ খাই ল। প্ৰসাদৰ অন্তত অকণমান জলপানৰো ব্যৱস্থা কৰা হৈছে। এয়া জলপান ভাগ অকণ দেখুৱাই দিছোঁ বাৰু। গৰমত চাউল সিজোৱাতকৈ এয়া কোমল চাউল দৈ গাখীৰ খাই বৰ ভাল লাগিব। এইফালে আহিব, এইফালে পাত এখন লৈ যাবহি। এজনী মোৰ ভতিজা ছোৱালী, তাইৰে আজি দেউতাকৰ বছৰেকীয়া। এয়া মোৰ বৌ। গতিকে আজিলৈ আপোনালোকক ইমানখিনিয়ে ভিডিঅ'টো দেখুৱালোঁ। সকলো ভালে থাকক। গৰম বহুত বেছি, গতিকে বেছি দৌৰা দৌৰি কৰি নাথাকিব। সকলোলৈকে ধন্যবাদ জনাই সুস্বাস্থ্য কামনা কৰি মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।